इतनी पचीदेरी को मार लिया सब करते हो तुलराम रोहंग मुर्दाबाद 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 तुलराम रोहंग मुर्दाबाद 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 हिमंत बिश्व शर्मा मुर्दाबाद 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 तुलराम रोहंग हटाओ कार्बी आंगलंग बचाओ तुलराम रोहंग हटाओ कार्बी आंगलंग बचाओ तुलराम रोहंग पर प्रवीण रमा तुलराम रोहंग पर प्रवीण रमा हिमंत बिश्व शर्मा प्रवीण रमा KTP go back! Go back! Go back! KTP go back! Go back! Go back! KTP go down! 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 कोटी कल्याण करी हमाक सिपाही करी लगे कोटी कल्याण करी हमाक सिपाही करी लगे ধুনীয়া প্ৰশ্ন সুধিছে বাৰু এনিৱে আজি আপুনি যেনেকৈ গম পাইছে আজি মই ইষ্ট কাৰ্বি আংলং আজি আহিছিলোঁ ইষ্ট কাৰ্বি আংলঙত আমি আজি আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহ সভা আছিলে তাত আমাৰ এক্স মিনিষ্টাৰ চুমহম ৰংহাং ডাঙৰীয়াও আছিলে আমাৰ ইয়াৰে সভাপতি আৰু আমাৰ আপোনালোকে যেনেকৈ গম পাইছিলে আমাৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ আমাৰ সভাপতি ভূপেন বৰা দেৱৰ নেতৃত্বত তেখেতে এটা আমাক আদেশ জাৰি কৰিছিলে যে আমি প্ৰত্যেকখন কাৰ্বি আংলঙৰ জিলাত আমি তুলিৰাম ৰংহাং আৰু আপোনাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি প্ৰতিমূৰ্তি দাহ কৰিবলৈ আৰু কিয় কৰিবলৈ তেখেতে যিটো আজি কেলেংকাৰী কৰিছে তেখেতৰ নামত যিটো আজি 100 কোটি টকাৰ আজি মানুহৰ তেখেতৰ ওপৰত এটা মানে চাপ এটা তেখেতৰ আহিছে আমি বিচাৰিছোঁ এইটো উচিত আজি তদন্ত ল'ব লাগে আপোনালোকে এতিয়া চাওক আজি মই সৰু কথাত অলপ আগত মই মিডিয়াত চাই আছিলোঁ যে যোৱাকালি আমাৰ বৰ্তমানৰ বিধায়ক কমলেশ্বৰ দেৱ পুৰকায়স্থ ৱৰ্কিং প্ৰেচিডেণ্ট PCC তেখেতৰ বাগানত যোৱাকালি CM ভিজিলেন্স পঠাইছে CM ভিজিলেন্স পঠাই পেলাই দুজনক তলব কৰিছে তেখেতে যদি সদায় অকল আমাৰ বিজেপিয়ে অকল যদি কংগ্ৰেছৰ মানুহখিনিকে শাস্তি দি থাকে আজি তুলিৰাম ৰংহাং আপুনি চাব চাহ নিচিনাকৈ ঘূৰি ফুৰে এইফালে গ'লে দেখিব তুলিৰাম ৰংহাং এই শিৱ মন্দিৰত পূজা কৰিব গৈছে তুলিৰাম ৰংহাং এই বাৰ্থডে পাতিছে ৰিণিকী ভূঞাং হাফ পেণ্ট পিন্ধি পেলাই তুলিৰাম ৰংহাং কিয় সদায় তুলিৰাম ৰংহাং কি এনেকুৱা বস্তু আছে আমিতো ইমানো গম পাওঁ দিল্লীত নহয় বাহিৰতো যিমানখিনি ঘৰ য'ত বোলে তুলিৰাম ৰংহাঙে ঘৰ কিনে তাতো বোলে হিমন্ত বিশ্ব শৰ্মাৰ ঘৰ কিনে নাজানো আমি শুনা কথাই দেই এইটো আপোনালোকে গম পাব এতিয়া আপোনালোকে গম পাইছে যে এই আপোনালোকৰ কাৰ্বি আংলং ডিমা হাছাও আপোনালোকৰ এই ডিষ্ট্ৰিক্ট তিনিখন খুলি খাইছে এই মানুহজনে চ' মই আপোনালোকে মিডিয়াৰ জৰিয়তে মই অনুৰোধ কৰিছোঁ যে আমি যুৱ কংগ্ৰেছে আজি ইয়াৰ পৰা সকীয়াই দিছোঁ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আৰু আপোনালোকৰ তুলিৰাম ৰংহাং ডাঙৰীয়াক যে অনাগত দিনত এই যুৱ কংগ্ৰেছে ইয়াতকৈও বেছি জঙ্গী আন্দোলন কৰি ল'ব আজি আপোনালোকে দেখিছে আমি সাধাৰণকৈ সৰুকৈ কৰিছোঁ এইটো এটা জাষ্ট ষ্টাৰ্টিংহে আমি এটা তীব্ৰ আন্দোলন ইয়াত গঢ়ি তুলিম আৰু আপোনাক কৈছোঁ ৰাইজৰ মাজলৈ আমি লৈ যাম তুলিৰাম ৰংহাং ডাঙৰীয়াই কি আমাৰ মাজত কৰি আছে আৰু আমাৰ এটাই কথা যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কংগ্ৰেছৰ মানুহখিনিকো যদি ইমান শাস্তি দিছে তেখেতৰ নিজৰ মানুহকো শাস্তি দিব কিয় আজি দেখোঁ আপোনালোকে দেখিছে ইটো মানুহক ধৰিছে 5,000 খাইছে সিটো এই 5,000 10,000 5 লাখ খাই লাভ নাই যিকেইটা মেইন ঘাটি এই তুলিৰাম ৰংহাং এই প্ৰমোদ বড়ো আমি নজনা নহয় কোনে আহি তেখেতক গাড়ীয়ে পইচা দিয়ে সেইবোৰ মানুহক ধৰক এই 5,000 কৰি দুখীয়া মানুহকেইটাক খায় তেনে দুখীয়া মানুহকেইটাক খাই আছে আপুনি চাওক পুলিচক কিমানকেইজনক হেৰি কৰিলে আপুনি চাওক ধুবুৰী জিলা পৰিষদৰ CEOক তেওঁলোকে তলব কৰিলে ধৰক চবকে ধৰক তুলিৰাম ৰংহাঙতে কি হাফ পেণ্ট পিন্ধি লগত অকল মানে পৰিয়াল কেন্দ্ৰিক কৰিলে তেখেতৰ ওপৰত হেৰি আজি অনাগত দিনত আমি আকৌ আপোনাক কৈছোঁ আমি সকীয়াই দিছোঁ হিমন্ত চৰকাৰক বিজেপি চৰকাৰক তুলিৰাম ৰংহাং ডাঙত যে এই পবিত্ৰ কাৰ্বি আংলং ভূমিৰ পৰা যুৱ কংগ্ৰেছে তেখেতৰ এগেইনষ্টত তীব্ৰ আন্দোলন গঢ়ি তুলিম য'ত নেকি তুলিৰাম ৰংহাং ডাঙৰীয়াই নিজে সাৰেণ্ডাৰ কৰিবলৈ হেৰি হ'ব আৰু তেখেতৰ এগেইনষ্টত CBI তদন্ত ইমিডিয়েটলি যদি তেখেতে হেৰি নকৰে তেতিয়াহ'লে আমি অনাগত দিনত আমি অতি শীঘ্ৰে আমি ভূপেন বৰা ছাৰৰ নিৰ্দেশ মৰ্মে আমি ইয়াত জঙ্গী আন্দোলন গঢ়ি উঠাম ধন্যবাদ